10 লক্ষ যি কথা নকক, 5 গৰাকী 7 গৰাকী যি কথাই নকক, লাগিলে এগৰাকীও বিদেশীৰ বুজা অসমৰ জনতাই নলয়, ল'ব নোৱাৰে। অসম তেওঁলোকে ভাবিছে যে অসমখন তেওঁলোকৰ কাৰণে বিদেশীৰ চৰণীয়া পথাৰ, ডাষ্টবিন। কৈ দিব খুজিছোঁ, অসম বিদেশীৰ কাৰণে চৰণীয়া পথাৰটো নহয়, অসম বিদেশীৰ কাৰণে ডাষ্টবিন নহয়, অসম বিদেশীৰ কাৰণে ধৰ্মশালাও নহয়। যি ইচ্ছা তাকে আনি দিব, যি মন যায় তাকে কৰিব। 2014 চন 2019 চন যিকোনো চনলৈকে যি ইচ্ছা তাকে কৰিব, এই কথা হ'বলৈ দিয়া নহ'ব, এই কথা স্পষ্ট। অসমত থকা বিদেশী মানুহৰ প্ৰতি তোমালোকৰ যদি ইমান প্ৰেম আছে, ইমান দৰদ যদি আছে, আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাই ক'ব খুজিছোঁ, তোমাৰ 56 ইঞ্চিৰ বুকুৰ মাজত থকা হৃদয় আৰু 2-4 ইঞ্চি বহাই অসমত থকা লক্ষ লক্ষ বিদেশী ইয়াৰ পৰা লৈ যোৱা গুজৰাটলৈ, যদি তোমাৰ দম আছে, তোমাৰ সাহস আছে। এই প্ৰত্যাহ্বান অন্যথা মানৱীয়তাৰ কথা নকবা, শোভা নাপায়। অসমৰ মানুহে যি মানৱীয়তা দেখুৱালে, অসমৰ মানুহে বিদেশীৰ বুজা গ্ৰহণ কৰি যি হৃদয় দেখুৱালে, এতিয়া সাম্প্ৰতিক সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ মানৱ অধিকাৰহে নিশেষ হ'বলৈ ওলাইছে। আমাৰ মাটি ভেটিৰ প্ৰশ্ন যেতিয়া উত্থাপন হয়, অসমৰ জনতাই যেতিয়া নিজৰ ভাষা, কৃষ্টি সংস্কৃতিৰ ভৱিষ্যতৰ প্ৰশ্ন যেতিয়া উত্থাপন কৰে, আমাৰ নিজৰ মাটি ভেটিৰ ওপৰত থকা সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্ৰণৰ কথা প্ৰশ্ন কৰা যেতিয়া উত্থাপন কৰে, তেতিয়াই তেওঁলোকে এই প্ৰশ্নসমূহৰ কোনো উত্তৰ নিদিয়ে। বাৰে বাৰে অন্যায় কৰা হয়। বিদেশী নাগৰিকৰ সমস্যাৰ বিভিন্ন স্তৰত আপোনালোকে জানে, আইন যদি জাপি দিয়া হৈছিল, এখন অত্যন্ত সৰ্বনাশী আৰু ভয়ংকৰ আইন এতিয়াও সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন এতিয়াও প্ৰযোজ্য হৈ আছে। অৰ্থাৎ অসম আৰু উত্তৰ পূৰ্বাঞ্চলক যিমান পাৰে সিমান তেওঁলোকে অন্যায় কৰে। ইয়াৰ মানুহক তেওঁলোকে দিব লগা যিটো মৰ্যাদা, যিটো স্বীকৃতি, সেইটো স্বীকৃতি তেওঁলোকে কেতিয়াও দিবলৈ কেতিয়াও প্ৰচেষ্টা হাতত নলয়, কোনো কাৰণতে নিদিয়ে। গতিকে ৰাইজ এনেকুৱা এটা সময়ত আপোনালোকৰ হয়তো বহুতৰে মনলৈ এই কথা আহিব পাৰে যে এইখন আইন এতিয়াতো তেওঁলোকে প্ৰযোজ্য কৰিবলৈ ওলাইছে। গতিকে ৰাইজৰ মনত হতাশা আহিব পাৰে, ইমান আন্দোলন কৰিছে, গণ আন্দোলন, 6 গৰাকীকৈ আমি শ্বহীদক হেৰুৱালোঁ। এনেকুৱা সময়ত মানুহৰ মনলৈ হতাশ আহিব পাৰে, মানুহৰ মনত প্ৰশ্নৰ উদ্বেগ হ'ব পাৰে। কিন্তু ৰাইজ, মই আশ্বস্ত কৰিব খুজিছোঁ যে আপোনালোকে হতাশ নহ'ব। হতাশ এই কাৰণেই নহ'ব, কাৰণ আমি অসমীয়া জাতিটো জীয়াই থকাৰ প্ৰশ্ন। জাতি থাকিলে আমাৰ ওচৰত সংস্কৃতি থাকিব, জাতি থাকিলে আমাৰ ভাষা থাকিব, আৰু আমাৰ যিসকল বিশ্বাসঘাতক প্ৰতাৰকে আমাৰ মাজত ৰাজনীতিৰ বিষবাস্প সিঁচি তেওঁলোকে ক্ষমতাৰ বিস্ফোৰত ক্ষমতাৰ শাসনত বহিছে, সেইসকলে কৰি থকা ক্ষমতাৰ পাশা খেল জীয়াই থাকিবৰ কাৰণে যদিহে আমাৰ ৰাইজ থাকে, জাতি বাচি থাকে, তেতিয়াহে আমি সেই ৰাজনীতি হোৱাৰ পৰিৱেশো অসমত থাকিব। গতিকে ৰাইজ, মই এইকাৰণে ক'ব খুজিছোঁ, অন্যায় অবিচাৰ প্ৰতি পদে পদে প্ৰতিদিনাই দশকে অসমৰ ওপৰত চলি আহিছে। অন্যায়ৰ যিটো দীঘলীয়া তালিকা, এই অসংখ্য। মই ক'লেই স্বাধীনতাৰ সময়ত চিলেটৰ লগত জাপি দিব খুজিছিল, 62 চীনা আক্ৰমণৰ সময়ত অসমক বিদায় দিছিল। বিদায় দি কি বুলি কৈছিল আপোনালোকে সকলোৱে জানে। গান্ধীজীয়ে অনাতাঁৰ কেন্দ্ৰৰ যোগেদি ঘোষণা কৰিছিল যে মোৰ হৃদয়খন ইতিমধ্যে মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম বুলি ইতিমধ্যে অসমক বিদায় দিছিল। তাৰপাছত আমাৰ মাধ্যম কাঢ়ি লৈ যোৱা হৈ গ'ল, তাৰপাছত আমাৰ ভাষা কাঢ়ি লোৱা হ'ল। আমি আমাৰ অসমৰ মাটিৰ তলত আমাৰ সম্পদ আছে, আমাৰ লুণীয়া সোণ পেট্ৰলিয়ামজাত সামগ্ৰী আছে, কিন্তু আমাৰ যদিও